के बीच में तेरा जुनून जोर का झटका है जोरों से लगा আজি দেখো কোনো নাহিলেই নকবি আৰু আজি কি কবি আৰু তই মাইনে আদু নলৈ সদা সদা কিমান ৰখিম আৰু এন্তক তাকেতো এক ঘণ্টা আজি দেৰি গেল এন্তক ৰহি বৰ পা আছে তেন্তে মানে নলৈ কেথেম নলৈ আৰু ৰ'দটো এনেকুৱা ৰ'দ দিছি এতিয়া পাতা ৰ'দত কোনি লব লাইনটো নাথাকে আমাৰ হাজৰ লাইনটোৱে বেয়া বেছি কথা এতিয়া কিবা কলা মানে এচি হাৱা পাই আছো কাৰণে বাচি আছো নহলে তো ইমান পৰ গলি গেল এইটো এচিৰে হাৱা দেই কিন্তু বহুৰে দি আছে এই বঢ়িয়া দি আছে মানুহে ইহানি চান্স নাপায় আমি পাইছো এইলা বাদ দিছেন ইতেন এন্তে কি জানো মাস্টাৰ কোকে চকীদাৰ কিবা এটা দিলে নাকে বাইদেউ কিটা বললো অলপমান লেকচাৰ দি খাব দিলো বাইদেউ বাৰু বেলেগ কথা আছে মাস্টাৰিতে জ্বলব মাস্টানি মন ফন্তিয়া তলি ভাল লাগিলে চাই বলে ৰখি আছো সেইবাৰ পাই ভাল লাগিলে এতিয়া তাকে এই নাইকালৰ তলতো আছে ঘূৰি নাইকালৰ সেফটিও নহয় নপৰে নাইকালৰ ঘৰতে বহি আছে কিয় পৰব কলি অলপ চাইজ পৰব এই চাবি মাৰি গৈ কেনে গেলে তোৰ এই মাত্ৰ পছিৰে কেনেকৈ কোনতে বসি ইমেন ইকুৰেতে পৰা নে পুৰা ভাঙি গেল খাবো খাব জানে এফালে নাইকালৰ কথা একদম সেফটি নহয় হেলমেট চেলমেট পিন্ধি গেল না খালি হেলমেট লাগা আছিল কি ন আজিকালি যদি না থাকে হেলমেট পিন্ধি থাকবে এনে পুলিচে এইকাৰণে তানে ফাই সেই মালটো কাটে কোনবা এটা আহিলো ভাল হল অলপমান আড্ডা দিব পাৰিলো তেনেকা থাকাত চাই কোনো নাই দহ একদম পুৰা বৰ হৈ গৈছো ভণ্টি এটা কিটা নলবই ক'বা নোৱাৰো আৰু কি কৰা কি কোনো নাই বৰ পাইছো খুব বৰ পাইছো আৰু এই গৰম লাগছি ও কৰপে আলি এ কৰপে বিৰ সাইকেল ডিউটি মানে ডিউটি তোৰ কেনে কামাই চলি আছে কিবা মিলামিলিকে চলি হাল মানে অলপ আশী উপেৰাটো বেছি গৈছে মালিক মাৰছো না আজিকালি সেই হয় টেক্টা চেক্টা চলি আছে না গতিকে সিমান এটা সেই নাই তথাপি মালিক মানে হে ৰ এ কি কবি তই কি কবি কেনে এ ভাই খিলনে আগা থুৰি গেল নহয় কে ও হাল বাবার কাৰণে তই জানা এটা মই কৰো খেতি দে এই ডিপেৰ বিলে কমসে কম 11 মান বাচ্ছি আৰু আগা থুৰি টাৰ্নিং টু তাতয় এখন তো আৰ্মিৰ গাড়ী মাছি নেকি তো মারছি র গরু মার দিছি আর্মির গাড়ি আইল আই মোর তা হালবা তো বাবা হালবা তো মুকে মারলি হেনক হুদবা লাগছিল তো প্রথমটা বুঝি পানার মুকে আমার মবস হালবা দুখ নেকি কেন কথা তো আই ফেলে দুখ মুক মাতয় ওই ইহাই আও মগলো কি কই হাল চাল লইলি তো মই আর রাঙাল চাঙাল দাঙিলে হইলো তাৰপিছত কি হব আর্মি তুই দুখ মুক খুদলে আমার গাড়ি খরপ হোক কিবা খারাপ হইছে কি হল তোর অখেনকে দুখ কলা করছত মই কইছো বোলে তো মেকান নহয় মইতো আৰু মেকান নহয় মই হালচাল লৈ গৈছো কৈছি ইয়ে ৰুট কা নাম কি আহে কিবা কথাখিনি বুজি পাইছে না নাই কিবা এটা কৈছি আৰু কিবা এটা ভাষাত কৈছা তাৰপিছত ৰুট কা নাম বুলি কোন তই ধাকে মোৰ মনত পৰিল মোৰ ইমানটো আৰু বুজি নাপা নহয় অলপ ৰদুৰ কথাটো মনত পৰিল বোলে এই ৰুট কা নাম হৈছে খিনি 11টা বাজছি সেই টাইমত ধৰিলো 11টা 15 মান হৈছে সেই টাইমত আমি কটিপতা ৰুট বুলি কওঁ তাৰ পাছত আৰু মানটুই কিবা মোবাইলটো লৈ জুগুল নেচ দি আছে জুগুলত দুহু কিবা সরাস করলে কৰি কিনে যি চাই জায়গাটো বিচাৰি পোৱা নাই আমাৰ ম্যাপ যি আছে তই নাপলা মোবাইলটো কিবা ম্যাপ কাগজত সুমি থৈ দিছি তাৰ পাছত দুহু আৰু ঘুৰি অফিচাৰ নে কি যি আছে বুলয় ওপৰৰ এন্ত মানুহবিলাক কিছু দিমক অসমীয়াটো বুজাই দিছি ফোন কৰছি বুলয় কিবা কৈছি দুহু হম কটিপত ৰোড মে হু কিবা কৈছি আৰু आप लोग हमें आई লৈ যাই এনেকা কৈছি তাৰছত মই আৰু শুনি আছো তাৰছত ঘুৰি তো আৰু তাৰ মেছি আপ ঠিক সে কিবা এনেকা কৈছিলে ঠিক সে বুলিয়ে নে কি এই ৰুট কা নাম কি আহে মই ঠিক তো মনত পৰছি মোৰ লগ ঠিক মানে ঠিক সঠিককে কবা দিছি মোক 12টা সিধা কবা দিছি সিধা সিধি হেইবাৰ মই একদম সিধা সিধি কৈছো 12 বাজছি শালা ডাইৰেক্ট কটিভাতা ৰোড বোলে এই ৰোডৰ নাম কটিভাতা ৰোড হে মোবাইল গুনে আইন ৰোডৰ কথা তাৰ পাছত আৰু আৰ্মি তুই বোলে কিবা অফিচাৰক ফোন কৰিলে কিবা কৰিলে ড্ৰাইভাৰ তো আহিল তিতে নুমি ঘুৰি যাব তুই হিন্দীতে উঠছি ড্ৰাইভাৰ তুই এই ৰোড কা নাম কি মই বোলো 2 বাৰ 3 বাৰ কয় আহে তন্তে বুজি নাপায় আহে বুজি দি হলেও বুজি না কথা না কবাত তাৰ পাছত দেখো ড্ৰাইভাৰটো কলা কি আহে আৰু একবাৰ বলি দিও মই বোলো কটিভাতা ৰোড হে তাৰ পাছত আৰু ই যে কলা কই সবুতে বোলে কিবা সারাস করলে নে কি নাপালা বোলে আমাৰ জায়গাটো বিচাৰি ড্ৰাইভাৰটো অসমীয়াটো কুটছি বাৰু অসমীয়া জনে এটা কোৱা নাই মোক লেভেল মাৰি আছে বুঢ়িয়া লেভেল মাৰছি অসমীয়াত কৈছি কি ভাইটি শুনাচোন এই ৰাস্তাটোৰ নাম কি মই কৈছো আগা ধৰি আমি ইয়াতেই খেতি কৰো কৈছি তিতিয়াৰ পৰা কটিভাতা ৰাস্তা বুলি কি কৈছে কোনি কৈছি মোক ইমান অভদ্ৰ বুলি ভাবছি আপোনালোকে আপোনালোকে ৰদুৰ কথা কৈছে আমি হালমালুতি আৰু ইমান অভদ্ৰ নেকি
অ আমি দুখীয়া মানুহ হ'ব পাৰো কিন্তু আমি ইমান অভদ্ৰ নহয় কথা ক'ব নাজানো বুলি দে মই যাওঁৱে তহঁতে কথা কৈ থাকছ মই যাওঁ ক'ত যা তই মোৰ 2 নম্বৰ না 1 নম্বৰ লাগছি তোৰ খুব লাগে দে এইগিলা আৰু নহয় সেই পৰা মইনা দক ৰখছো এই কৈছো কত ৰখছো নাহিল মইনা মই যাওঁ দে ৰাস্তাৰ কাষত মুতি বুলি কৈছো দে আমাৰ কচুৰ ওপৰত খাই নকৰবি দে কচু আৰু যদি মুতে পানী মাৰি থৈ দি যা যা কচু চুপুৰ ওপৰত মুতি কিন্তু যা 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 এই বে দাইতে দিছে তাকে বাৰে বাৰে ধৰি যাই থাকে এই কচুৰ ওপৰত মুতি বুলি কৈছো কিন্তু বাৰে বাৰে বহুত কষ্ট কৰি খাদ্য কচু জিয়েছো মই পাক মুতুৰ গেলা সাইকেল এই দেখো দুখান দেখো আর সাইকেল এনকে কারে হান এটা মুতুরে গেছিলে মুতুরে তো গেল তাম নহলে মুতি লাগি থাকা তার পাক তলত মুতি গেছিলে তো দে বাবা কি ভান দিছে তার পাছত হা কি ভান দিছে তই এই এটা কাহিনী কৈছে দে কৈছো কৈছো তো কবি এক পাছত বুঝাই নি পাকিনি কোন দে তার পাছত ভাই ড্রাইভার তো আইলা আই ফেলাই কি দা ঘর এই আর্মির র কি খবর দিছ তো বাকিনি মই কম দে হ্যাঁ ড্রাইভার তুই তো ভাই মোক কইলা কি হল ভাইটি তুমি ইমান মিছা কথা কই থাকা যে মিছা কথা কইছো মই ও আমি ইমান মিছাইলো নহয় আমাৰ সদায় গুষ্টি খোসা কথা কৈ জিয়ে গেছে আমি মহাত্মা গান্ধীৰ বংশৰ মানুহ গম পাইছা গতিকে তাত কৈছো তুমি কিয় এইটো ৰাস্তাৰ নাম কতিভতা বুলি কৈছা মই মোক ৰৌদুৰ নাম কতিভতা ও আগা ঘুৰি ৰাস্তাটো কথা মোক ৰৌদুৰ কথা সুধি পেলাই তাই নাম বেল বনা হয় ৰাস্তা বুলি সুধবে ৰোড বুলি সুধি আছে ৰোড বুলি দিছে এই ৰোড কা নাম কি আছে মই বলো কতিভতা ৰোড দে মই ৰোড দে তো নাজনো জানা আই তই হালবাই গুজৰা কৰা মানুহ হালবাই 2 পইচা ইনকাম কৰি খাই আছো কিবা কয় মালে ভাতাই ঠিক আছে দে তাৰ পাছত আৰু হেবালে মোক কৈছি এইবাৰ তো কত বাসপি বলয় অসমীয়াটো কলা হিন্দীটো মোক কলা তুম কহ বসগি ইয়ে মোৰ কপাল হেনকা কবাই পেলা পিস্তল নালাই দি জি দুই এটা হাসি ও মোৰ কপাল মারছি এ নাঙাল সাঙ্গা থৈ দাও বেয়া মার দিছি নাঙাল সাঙ্গা থৈ দাউৰ তাৰ পাছত কাই মারছি মোক মই কানি কানি মুখত লুতুৰ বুতুৰ হৈ দাউৰ সিন্দাৰ পৰা ৰাম ৰাম আৰ্মি বাপ ৰে বাপ আৰু মই আৰ্মি জীৱনত ওচৰত যাম কাহতো না যা আৰু তো জানো কাহতো না যাম মই 100 মিটাৰ অন্তৰতো না যাম আৰ্মিৰ তুই তাতে হিতি কৰিব যাবি না নাই নাই মাটি বেছি পেললো মই মাটি বিকি পেললো আৰ্মিৰ কাৰণে ইটা কত খেতি কৰিবি হা ইটা কত খেতি কৰিবি নদী পাৰত অলপমান গু আছে কিন্তু আকো নহয় মই হিনি কোদাল দি ফেলাই লু তাতে খেতি কৰিম অলপমান আছে অলপমান বঙাল পৰা গোটা হাগে তাতে যাই ফেলাই বেছি নাই অলপমান আছে আৰু তাতেই মই খেতি কৰিম দে ৰূপেটো নাই ভাই কি কৰিবি এই উপায় নাই আৰ্মিৰ মাত খাত খাত তাতে গুগাতাই ভাল মুতুৰেও ৰাতিপুৱাই যাই যাই ফেলাই ডায়াবেটিছ ৰাতিপুৱাই যাই এটা হাগে ইমতে মোৰ নিজৰ মাটি তাতে খসুত মুতি আই এটা খসুত মুতলে মই ইটা পৰা হাগ দি দি হেতা চুম বসে নাই মুতুই ঘুৰি খসুত তল কি নাই দে এ ভাই জীবন ৰাম ৰাম এসি থাকা জায়গা আছে একদম ও কি আপা কি করবি কত যা কই যা 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 দে আমি এরতে তন্ত নিছনা বলি থাকা জায়গা আছে বাপ রে এ ভাই এই শান্তি কি করবি আর যাও নেকি জো কবাত আম সাম কুতিয়া খাও জো হয়ো এনেকা থাকাত চাইতে কিবা এটা খাই থাকো আর মাল হলিও ভাল লাগিল আমার লগত পাগলা আছে নিছে ভাতি মুরবি কল যা হাতি যাব দে উঠ কেন রে এনেকা না পরিবরি জায়গা আছে কত ববে জায়গা আছে মই হেনকা পুরো এত নরি ববে কতি পুরো রোদ পছি ন পথার দুনিয়া ও ভাই মস্ত গরম এই তো রোদ লাগছে না এ মশলা দে দে এই চলাবো দে দে মশলা তাক ফেলাবো দে এই করে বল চলা দে কুম্বা দে মা পিছি দে বাপারে কতি পুরি যাব বাপু ও কেনাও জানো ও মোর কপালো কই না যাবে